এই অকলশৰীয়া আৰু ব্যস্ততাৰ জীৱনত যদি কোনোবা জীৱন সংগী হঠাতে জীৱনৰ বাটত লগ পোৱা যায় আৰু এটা সঁচা প্ৰেম সঁচা বান্ধোন যদি সম্পৰ্ক গঢ়ি উঠে তেনেহলে জীৱনটো এনেকুৱা লাগে যেন জীৱনত সকলো বস্তু পাই গলো বা এটা সাহস জন্ম হয় যে জীৱনত আগুৱাই যাবলৈ কোনোবা আছে জীৱন সংগী ৰূপে জীৱনত মানুহবোৰ বহুত ব্যস্ত বহুত অকলশৰীয়া কিন্তু হঠাৎ জীৱনৰ কোনোবা বাটত সঁচা প্ৰেম সঁচা ভালপোৱা সঁচা মৰমে মানুহক জীৱনত আগুৱাই যাবলৈ সাহস দিয়ে আৰু এনেকুৱা লাগে জীৱনত সকলো শেষ হৈ গলেও সকলো ক্ষেত্ৰত হাৰ মানিলেও কমসে কম কিবা এটাতো ভাল আছে বা কোনোবা এজন আছে যি সদায় সকলো পৰিস্থিতিতে লগত থাকিব আৰু আমাক হেপি কৰি ৰাখিব এয়া হৈছে জীৱনৰ ৰাস্তাত কোনোবা আপোন কাবাক লগ পোৱাৰ এটা উৎসাহ এটা সাহস বহুত বছৰ আগতে এখন সিনেমা চাইছিলো য'ত এই কনসেপ্টটোৰ ওপৰত ডিটেইলছ কৈ সুন্দৰভাৱে এটা কাহিনী দি বুজোৱা হৈছিল যে জীৱনত যদি আপোন সংগী বিচাৰি পোৱা যায় তেতিয়াহ'লে আপুনি জীৱনত সকলো কাম কৰিব পাৰিব ঠিক এই সিনেমাখনৰ ষ্টৰী সিনেমাখনৰ নাম হৈছে পেছেঞ্জাৰ্ছ এইখন এখন আমেৰিকান সায়েন্স ফিকশন ৰোমান্টিক ড্ৰামা ফিল্ম হয় যাক 2016 চনত ৰিলিজ দিয়া হৈছিল এইখন সিনেমা এটা যাত্ৰা স্পেচত বেলেগ এখন দুনিয়াত কলনী বনোৱাৰ উদ্দেশ্যৰে এই সিনেমাখনৰ মুভি কনসেপ্টত বুজোৱা হৈছে বা দেখুওৱা হৈছে যে যাক আপুনি অন্তৰেদি ভাল পায় বা সঁচা অন্তৰে ভাল পোৱা হয় তেতিয়া তেওঁৰ লগত আপুনি গোটেই জীৱনটো থাকিবলৈ সাহস পায় বা জীৱন পথত আগুৱাই যাবলৈ সাহস গোটাব পাৰে এই সিনেমাখনত দেখায় যে আধা ৰাস্তাতে স্পেচ ইয়ানখনত এনেকুৱা এটা ঘটনা ঘটে যাৰ বাবে প্ৰেমিক প্ৰেমিকা হলে অকলশৰীয়াকৈ গোটেই জীৱনটো কটাব লগীয়া হয় কাৰণ স্পেচ ইয়ানত তেওঁলোকৰ বাহিৰে বাকী কোনো নাথাকে মানে তেওঁলোকে দুয়ো অকলে গোটেই কমপ্লিট জীৱন সম্পূৰ্ণ সেই স্পেচ ইয়ানতে কটাব লাগিব তেওঁলোকে বহুত ষ্ট্ৰাগল কৰে আৰু ষ্ট্ৰাগল কৰি লাষ্টত তেওঁলোকে একচেপ্ট কৰে যে তেওঁলোকে নিজেই নিজক লৈ বা তেওঁলোকে দুয়ো একলগে সুখী হ'ব পাৰে আৰু গোটেই জীৱন অকলশৰে কটাব পাৰে সব এই পৃথিৱী এই দুনিয়া এই সময় সকলো পাব আপুনি যদি জীৱনত কোনোবা সঁচা প্ৰেম পাইছে যদি কোনোবা আপোনাৰ লগত থাকিলে আপুনি সুখী অনুভৱ কৰে তেনেহলে আপুনি জীৱনত সকলো বস্তু পাইছে বৰ্তমান সময়ত এই জীৱনটোত অকলশৰে এই জীৱনটো কটোৱা ইমান সহজ নহয় আপোনালোকে জীয়াই থাকিব পাৰে এটা সুখী পৰিয়াল এটা সুখী সংসাৰ হয় গোটেই জীৱনভৰ মানুহে এটা সুখী জীৱন কটাবলৈ বহুত পইচা বহুত সন্মান বহুত সম্পত্তিৰ দৰকাৰ নাথাকে লাগে কেৱল এটা সুস্থ শৰীৰ এটা সবল মানসিকতা আৰু লগতে কোনোবা কিছুমান আপোন মানুহ যি আপোনাৰ জীৱন বাটত সদায় আপোনাৰ লগত থাকে আপোনাৰ সংগী হিচাপে তো আপুনি সকলো প্ৰকাৰে সুখী হ'ব পাৰে এই সিনেমাখনত এই সুন্দৰ কাহিনীটোৱে আপোনাক বুজোৱা হৈছে যে আপোনাৰ জীৱন সংগীয়ে আপোনাক গোটেই জীৱনটো জীয়াই থাকিবলৈ সাহস দিয়ে উৎসাহিত কৰে ধন্যবাদ ভিডিঅ'টো আজিলৈ ইমানে আকৌ আহি আছো এটা নতুন ভিডিঅ' লৈ